বন্ধু বান্ধৱীসকল বৰষা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ ৰুমটোৰ কথাটো ক'বই নালাগে, অৱস্থা বেয়া। গুণক দেখাই দিছোঁ, গুণ আমাৰ গুণক দেখাই দিম এতিয়া। আমাৰ গুণ গুণ হাই কৈ দিয়া, হাই হাই। কি খবৰ কৈ দিয়া? কি খবৰ? ভালনে তোমালোকৰ? ভালনে তোমালোকৰ? হ'ব দিয়া না, তুমি খেলি থাকা। আৰু মই যাওঁ এতিয়া ভাত বনাবৰ কাৰণে। আৰু ইয়াত বহি আছে আমাৰ মা, এইটো মা আৰু এইটো দেউতা, এইটো কোনে ভিডিঅ' বনাই আছে। আৰু এইটো মা আমাৰ, এইটো শাহু মা। আৰু মই যাওঁ এতিয়া ভাত বনাবৰ কাৰণে। চাই থাককচোন বাৰু কি কি হৈছে। আনাৰস আৰু মই যাই আছোঁ ওপৰলৈ। মই বনাম এতিয়া কণীৰ আঞ্জা। আৰু এয়া কণীকেইটা বইল কৰি লৈছোঁ। পিঁয়াজ, নহৰু, আদাৰ পেষ্ট, কেঁচা জলকীয়া, ৰেড চিলি পাউডাৰ আৰু পাঁচফোৰণ। কণীকেইটাত মই নিমখ হালধি সানি লৈছোঁ আৰু এয়া বইল কৰি লোৱা আলু। কেৰাহী এটা গৰম হ'ব দি ইয়াত তেল দি কণীকেইটা ভালকৈ ভাজি লৈছোঁ। আৰু ইয়াত কণীকেইটা ভাজি লোৱা হোৱাৰ পিছত মই ইয়াত আৰু অকণমান মিঠাতেল দি এইখিনি গোটেইখিনি মছলাখিনি পিঁয়াজ, জলকীয়া, আদা, নহৰু, পাঁচফোৰণ এইখিনি দি ভালকৈ ভাজি লৈছোঁ, ইয়াৰ কেঁচা ভাৱটো নোযোৱালৈকে। আৰু আলুখিনি মই মিহি মিহিকৈ সানি লৈছিলোঁ যে, সেইখিনি ইয়াত দি লৈছোঁ। 3 মিনিটমান ভজা হোৱাৰ পিছত হালধি আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ, দি এইখিনি ভালকৈ লৰাই লৈছোঁ। আৰু 2 মিনিটমান এনেকৈ ভাজি লৈছোঁ। লোৱা হোৱাৰ পিছত মই ইয়াত পানী দি দিছোঁ। পানী মই বেছি নিদিওঁ, যিহেতু এইখিনি মই গ্ৰেভি টাইপৰ কৰিম। উতলি অহাৰ পিছত ইয়াত মই কণীকেইটা দি লৈছোঁ আৰু অকণমান সময়ৰ কাৰণে উতলিব দিছোঁ। এয়া চাওকচোন কিমান ধুনীয়াকৈ উতলি আছে। আৰু মই ইয়াত অকণমান গৰম মছলা দি দিছোঁ, যিহেতু এইখিনি গোন্ধটো ভাল হয় আৰু খাবৰ কাৰণেও ভাল লাগে। আৰু এয়া প্ৰায় মোৰ আঞ্জা ৰেডি হৈছে। চিম্পুলকৈ বনাইছোঁ, বিশেষ একো দিয়া নাই। আৰু এয়া মোৰ আঞ্জা ৰেডি হৈ গ'ল আৰু মই গেছ বন্ধ কৰি দিলোঁ। তাৰপিছত এয়া ভাত খাব বহিছোঁ আৰু দালি, কলপচলা ভাজি আৰু এয়া মই বনোৱা কণীৰ আঞ্জা। এইফালে মা, দেউতাই ভাত খাব বহিছে। 3খন ৰুটিও বনাইছিলোঁ মই সেইটোৰ কাৰণে। আৰু আৰু এতিয়া আপোনালোকে এতিয়া যোনটো ভিডিঅ' চাই আছে, মই সেইটো ভিডিঅ' এডিটিং কৰিম আৰু ৰাতিপুৱা আপলোড দিব চেষ্টা কৰিম যদি পাৰোঁ। আৰু মই সদায় শোৱাৰ আগত মুখখন ভালকৈ ধুই লওঁ আৰু মুখ ধুই আহিলোঁ। এতিয়া গুণক ভিটামিন খুৱাম।
আৰু মই গুণৰ ভিটামিনটো এইটো ভিটামিন খোৱাওঁ মই গুণক চিনি পাইছেনে এইটো বি কমপ্লেক্স এইটো ভিটামিন মই গুণক খুৱাওঁ আৰু গুণ টোপনি মাৰি আছে গুণ আহাচোন ফালে আহাচোন গুড নাইট কৈ দিয়া চবকে মই হামো যাওঁ এতিয়া ভিটামিন খাওঁ গুড নাইট তোমাক গোসাই হয় ন বাৰীতে থাকা